হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ আপোনালোক ভালে আছে আৰু আজি আমি আহি আছোঁ ক'লৈ জানেনে আজি আমি আহি আছোঁ আকৌ ব্ৰিজৰ তললৈ আজি যিহেতু 4th ছেটাৰডে আজি পিকনিকৰ মানে মানুহ বহুত হৈছে চাগে আৰু আমিও আহিছোঁ আৰু ইয়াতে এটা প্ৰগ্ৰেম আছিলে মন্ত্ৰীৰ যিহেতু আমি দুয়োজনে সাংবাদিকতাৰ কাম এটাও কৰি আছোঁ আৰু সেইকাৰণে এতিয়া মানে তাত প্ৰগ্ৰেমটো শেষ কৰি পেলাই আমি আহি আছোঁ ব্ৰিজৰ তললৈ ভাবিছোঁ ফটো 2 কপি উঠি যাওঁ আৰু কি ক'ব ন জীয়াই থকা দিনকেইটা মানুহে এনজয় কৰিব লাগে আৰু এইফালে বৰাদাই গাড়ী চলাই আছে আৰু আমি ৰ'দ যে সেইকাৰণে গাড়ী লৈ আহিছোঁ আজি আকৌ বাইকত অহা নাই দেই তাৰপিছত এতিয়া আমি ব্ৰিজৰ তললৈ যাম তাৰপিছত আপোনালোকক দেখাম আৰু কেনেকুৱা লাগে আপোনালোকে ভিডিঅ'টো চাই যাওক তো লেটছ গো নে কি কোৱা এইটোৱে হৈছে ৰাস্তা আৰু এয়া গাড়ীত একদম ঠেকেচা মেকেচা খাই আহি আছোঁ আমি ব্ৰিজৰ তললৈ আৰু আগে আগে এইখন গাড়ী গৈ আছে আৰু পিছে পিছে ধূলিবোৰ ওলোৱাই আছে আৰু চাওক আপোনালোক যদি আহে ৰাস্তাটো কিন্তু ধুনীয়া পাব কিন্তু বাইকত নাহিব দেই বাইকত আহিলে একদম পাউডাৰ ঘঁহাৰ দৰে হৈ যাব আপোনালোকৰ আৰু এইয়া আগত গাড়ী গৈ আছে আমিও পিছে পিছে ধুনীয়াকৈ গৈ আছোঁ ৰাস্তাটো মানে অকণ বেয়া আৰু পকা ৰাস্তা নহয় যিহেতু এইটো সেইকাৰণে ধূলিবোৰ বহুত উৰিছে অকণমান দূৰ আছে আৰু তাৰপিছতে গৈ পেলাই পাই যাম ব্ৰিজৰ তল মানে কলীয়াভোমোৰা ব্ৰিজৰ তল চাই যাওক খা আৰু এয়া কাষে কাষে দেখিছে এইবোৰ জংঘল গৰম মানে বহুত লাগিছে একদম তামাম গৰম দিছে আৰু ফাইনেলি আমি পাই গ'লোঁ সি ব্ৰিজৰ তল আৰু দেখিছে এয়া মানুহ পিকনিক খোৱা কিমান মানুহ আৰু চবচে ডাঙৰ কথা মেলাৰ দৰে এখন দোকানো বহিছে চাওকচোন আৰু এইবোৰ মানুহ দেখিছেনে পিকনিক খাবলৈ আহিছে এয়া এইখন হৈছে ব্ৰহ্মপুত্ৰ নদী আৰু এইফালে হৈছে পিকনিক খোৱা প্লেচ চাই যাওক এতিয়া আমি আহি আছোঁ ধুনীয়াকৈ নামিম এতিয়া আৰু দেই কলীয়াভোমোৰা ব্ৰিজৰ তল আৰু এতিয়া আমি তললৈ যাম দুখনমান ফটো উঠিম আহক প্লেচটো আপোনালোকক দেখাম